Hello my guys, welcome back to my YouTuber channel. এতিয়া মানে এটা কথা হ'ল ভাবিলোঁ কি ভাবিয়ে থাকোঁ বাৰু মই তথাপিতো আজিও ভাবিলোঁ অলপ এপাক ওলাই যাওঁ চাইকেল লৈ আজি চাইকেল ব্লগ আৰু এটা সুন্দৰ প্লেচলৈ যাম যিটো প্লেচত মানে সকলোৰে মন মোহিত হৈ যায়। এতিয়া পাছফালে এখন গাড়ী আহিছে আগত চাইড ধৰি লওঁ তাৰপাছত এতিয়া মোৰ চাইকেলৰ অৱস্থাটো বেয়া অলপ ভাল নহয় বাৰু এইখন মোৰ পেডেল ব্লক হৈ যায় তথাপিতো এখন চাইকেলকে লৈ আহিলোঁ বাইক স্কুটি বুলিবলৈ এখনো নাই ল'ব লাগিব এইটো নিজান জান একেবাৰে গাঁৱলীয়া জেগা নিচিনা একদম ৰাস্তা ধুনীয়া কিন্তু এই চাব পাৰে এইটো বালিবাট বুলি কয় আৰু এইফালে গ্ৰহদৌল আছে আমাৰ তেজপুৰৰ আৰু এতিয়া মই তেজপুৰৰ এটা সুন্দৰ জেগা যিখন জেগাৰ নাম হ'ল ৰুদ্ৰপথ য'ত আপোনাৰ শংকৰদেৱ মানে শিৱ বাবাৰ ভৰি চিন আছে বুলি কোৱা হয় তালৈ যাম অলপ চাম আৰু বোলে অলপ কিবা কিবি ডেক'ৰেশ্যন কৰা হৈছে তাত বোলে আগৰ মানে কিবা পেইণ্ট কৰা হৈছে নাজানো কিহৰ পেইণ্ট কৰিছে আজি লগৰটোৱে ক'লে তাত পেইণ্ট কৰা আছে আৰু লগৰবিলাকে ফেচবুকত ফটো দি আছে বচোন আমিও আকৌ দুখনমান ফটো উঠি আহোঁগৈ সেইকাৰণে ভাবিলোঁ কি ব'ল মোৰ ব্লগৰ কণ্টেণ্টো ওলাই গ'ল আৰু এপাক ফুৰিবলৈও যাব পাৰিম তো যে চাইকেল চলাই ব্লগ কৰিবলৈ অলপ অসুবিধা হয় সেইকাৰণে গোটেই ব্লগটো মই তথাপিতো কৰিছোঁ গোটেই ব্লগটো হয়তো মই চাইকেল চলাই নকৰিব পাৰোঁ চাইকেল এতিয়া ডাইৰেক্ট আৰু চাগৈ তাত গৈ লগ পাম অলপ দূৰ আছে তথাপিতো এইটো শ্বৰ্টকাট ৰাস্তা ইয়াৰ পৰা যাম আৰু এইফালে একদম পূৰা নিজান এতিয়া মোৰ হাতত গিম্বল নাই একো নাই তথাপিতো হাতেই মোৰ গিম্বল হাতেই মোৰ ষ্টেণ্ড সকলো কাম আমি হাতেৰেই কৰোঁ সকলো কাম এতিয়া বেছি বিশেষ একো নকওঁ কৈ ভাগৰ লাগি গৈছে আৰু আগফালে ই কৈছে ছোৱালীজনী আহিছে জোকাই লওঁ জোকাই লওঁ তাৰপিছত আমি লগ পাই আছোঁ ডাইৰেক্ট একদম ৰুদ্ৰ হেৰিত লগ পাম আৰু পাছফালে বাইকটো হৰ্ণ মাৰি আছে যাই লওঁগৈ কথাটো এইটো মানে এনেই অথনি অলপ ধেমালি কৰিলোঁ ছোৱালী জোকাই লওঁ নাই ছোৱালী জোকাবলৈ কথাটো মানে কি সেইটো মানে ছোৱালী জোকোৱা যদি কোনোবা ছোৱালী আমাক জোকাই কেনেকুৱা লাগিব সেই তেনেকুৱা কথা আমিও মানে ছোৱালীবিলাকক জোকাব নালাগে কাৰণ ভাৰতবৰ্ষৰ হওক বা অসমৰে হওক সকলো নাৰীক সন্মান কৰা এজন মানে ভাল পুৰুষৰ লক্ষণ আৰু এইটোৱে আমাৰ অৰিজিনেল পুৰুষত্ব নে কি বুলি কয় নাজানো সেইটোৱে আৰু এতিয়া আমি লাহে লাহে পাইছোঁগৈ অলপ দূৰ আছে তথাপিতো চাইকেলিং কৰি যাওঁ বেয়া চান পাব আৰু এইটো ধেমালি কৰিলোঁ আৰু ডাইৰেক্ট আৰু তালৈ গৈ লগ পাই আছোঁ লেটছ গো পৰিলোঁ নাই এতিয়া পালোঁহি এইখন গেটৰ থ্ৰুদি সোমাই যায় মানে এইখন হ'ল মেইন গেট দুৱাৰ এইখনৰ ফালেদি সোমাই গ'লে আমি ৰুদ্ৰপথত পামগৈ এতিয়া আমি ৰুদ্ৰপথত গৈ আছোঁ একদম ক্লিন ৰাস্তা এখনো গাড়ী ঘোঁৰা নাই আছে কিনাৰত ভান চান আছে এইবিলাক গাড়ী হয় কিন্তু চলি থকা গাড়ী ঘোঁৰা নাই এতিয়া গৈ আছোঁ আৰু গৈয়ে থাকিম কাৰণ এতিয়া খতম নোহোৱা আৰু অলপ দূৰ আছে তো গৈ পেলাই লগ পাই আছোঁ আকৌ এবাৰ আৰু ৰাস্তাইদি আহি থাকোঁতে বাটতে পালোঁ আমাৰ পগলা শিৱ বাবা মন্দিৰ যিখন মন্দিৰ আমাৰ তেজপুৰৰ বিখ্যাত আৰু ভিতৰৰ দৃশ্য মই সোমাবলৈ নোৱাৰোঁ কাৰণ এতিয়া নকওঁ আগত মোৰ মানে যিটো মেইন জেগা আছে তালৈ যাম তাৰ আগতে ভাবিলোঁ কি আহি থাকোঁতে যিখন মন্দিৰ পাই গ'লোঁ তাতে আপোনালোকক অলপ দেখাই লওঁ সেয়া দৃশ্য পগলা শিৱ বাবা মন্দিৰ আৰু বেক চাইডে দেখাই আছোঁ ভাল এইখনেই হ'ল শ্ৰী শ্ৰী পগলা বাবা শিৱ মন্দিৰ পাম্পৱতীয়া ৰুদ্ৰপথ তেজপুৰ আৰু এইটো ৰুদ্ৰপথৰ ৰোড হয় আমি তাত ৰুদ্ৰপথৰ যিখন মেইন জেগা তালৈ গৈ আছোঁ এতিয়া বৰ্তমান তো ফাইনেলি আমি আহি পাই গ'লোঁ মই আৰু মোৰ বন্ধু এইটো জেগেশ্যন ওলাই গৈছে কাৰণ ভাগৰ লাগিলে মোৰ জিভা আপোনালোকে জানেই ফুল্টা ওলাই জিভাৰ পৰা এতিয়া আমি এইটো লোকেশ্যনত আহি পাইছোঁ বিউটিফুল লোকেশ্যন আমি যিটো পেইণ্টিং চাম বুলি কৈছিলোঁ দেয়াৰ ইজ দ্য পেইণ্টিং I will show you here is the painting I will show you তো এতিয়া গৈ পেলাই আমি দেখাই আছোঁ যিটো পেইণ্টিঙৰ কাৰণে আমি আহিছোঁ এইটো কোৱা হৈছে বোলে জুবিন দাই এইবিলাক অঁকাইছে চ' এই পেইণ্টিংবিলাক জেগাই আমাৰ জুবিন দা মৰমৰ আমাৰ জুবিন গাৰ্গে অঁকাইছে ত' ইয়াৰ এই পেইণ্টিংটো আমি ধুনীয়াকৈ দেখাম একদম বিউটিফুল পেইণ্টিং হেয়াৰ ইজ আৱাৰ লৰ্ড শিৱা এইটো হ'ল বিউটিফুল পেইণ্টিং
of Lord Shiva. It is beautiful picture of Lord Shiva. Please take some pic. আৰু এইটো পাৰে আছে ব্ৰহ্মপুত্ৰ নৈ অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে সবাতোতকৈ দীৰ্ঘতম আৰু লাৰ্জেষ্ট নদী বুলি কোৱা হয় নদী দ্বীপ নহয় দ্বীপটো বেলেগ আছে এইখন ব্ৰহ্মপুত্ৰ নদী ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ নদী ওচৰলৈকে দেখাম কিন্তু তাৰ আগতে কেইটামান আমি চেলফি এইবিলাক উঠি লওঁ অলপ আৰু এইকণতেই নহয় এইখনতো আছেই শিৱ বাবাটো আৰু এই কিনাৰতো আছে বহুত ধুনীয়া তো শিৱ পাৰ্বতীৰ য'ত অৰ্ধনাৰীশ্বৰ বুলি কয় যিখন ফটো অৰ্ধনাৰীশ্বৰ তাৰ ফটো মই দেখাই আছোঁ এয়া হ'ল নন্দী দেৱতা আৰু ইয়াৰ ওচৰতে আৰু দেখাম জোতাযোৰ খুলি লওঁ তাৰপাছত গৈ আছোঁ এয়া শিৱ বাবাৰ মন্দিৰ কৃষ্ণ ওম নম শিৱায় এইটো হ'ল আপোনাৰ মেইন দুৱাৰ বা মেইন মন্দিৰ আৰু এইকণতে মোৰ ফেভৰিট অৰ্ধনাৰীশ্বৰৰ পিক শিৱ শক্তি যিখন ফটো দেখিলে মনটো ভৰি উঠে আৰু এইকণতেই নহয় আৰু পাছফালেও আছে এখন তো ওচৰৰ পৰা মই দেখাই আছোঁ এইখন আন্ধাৰ মানে বহুত পোহৰ হৈছে তো বেকগ্ৰাউণ্ডৰ পৰা দেখাই আছোঁ ফ্ৰণ্ট কেমেৰা দি দেখাওঁ ফ্ৰণ্ট কেমেৰা ইমান ক্লিয়াৰ নহয় বেক কেমেৰা দি দেখাই আছোঁ আপোনালোকক আৰু এইফালে গ'লে আমি এইখন মন্দিৰ হয় শিৱ বাবা সকলোৰ কাৰণে মই প্ৰাৰ্থনা কৰিম আৰু আপোনালোকেও মোৰ ভিডিঅ'টো চাই আছে প্ৰাৰ্থনা কৰিব আমাৰ এইকণতে ওচৰতে আমাৰ শিৱ বাবাৰ ভৰি চিনো আছে বুলি কোৱা হয় লোকমান্যতা মতে এতিয়া প্ৰথমতে আমি এই বেলটো বজাই লওঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এতিয়া শিৱ মেইন দুৱাৰৰ পৰা মানে মেইন মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ আৰু এইফালে অলপ মনোৰমা দৃশ্যৰ অলপ লুপ্ত উঠাওঁ মানে মজা লওঁ আৰু এইটো ওমটো আপোনাৰ উল্টা উল্টা লাগি আছে কাৰণ মই ফ্ৰণ্ট কেমেৰা দি লোৱাৰ কাৰণে উল্টা উল্টা লাগি আছে আৰু এইটো মই ৰেয়াৰ কেমেৰা দি ল'লে চিধা হৈ যাব কি ধুনীয়া ভাল লাগিলে চাই এইখন হ'ল শিৱ বাবাৰ 3 নম্বৰ চকু কি বিউটিফুল বহুত ধুনীয়া আৰু পুৰা ৰিয়েলিষ্টিক লাগিছে আপোনাৰ এই দৃশ্যতে চালে ৱাও I've got a beautiful view. এতিয়া আমাৰ কেইটামান শ্বট লোৱা হ'ল আৰু সেৱা কৰা হৈ গ'ল এতিয়া তললৈ আমি মেইন মানে যিখন আৰু অকণ জেগা আছে মেইন এইখনটো আছিলে শিৱলিংগৰ মেইন জেগা আৰু শিৱ বাবাৰ যিখন ভৰি ঠাই আছে বুলি কয় সেইখন জেগালৈ আমি গৈ আছোঁ এতিয়া বৰ্তমান এতিয়া বহুত তলেদি যাব লাগিব অলপ ডাউন আছে বাপৰে বাপ বহুত ডেঞ্জাৰ ৰাস্তা তো এতিয়া ছাৰ্ভাইভ কৰি আহি নামি এতিয়া শিৱ বাবাৰ যিখন ভৰি চিন্তা আছে বুলি কয় সেইখন জেগা আমি পালোহি ফাইনেলি তো এই ভিতৰখন দেখাই লওঁ অলপ এয়া আমাৰ মহাশয়ে লিঙা বজালে আৰু শিৱ বাবাৰ ভৰি চিন চাবলৈ এতিয়া ভিতৰটো আন্ধাৰ হৈ আছে পুৰা ভিতৰটো পুৰা আন্ধাৰ কিন্তু চাগৈ দেখাব নোৱাৰিম মই ট্ৰাই কৰিম আপোনালোকক ফ্লেছ লাইট জ্বলাই দেখাবলৈ অঁ তথাপিতো তেওঁ ক'লে ফ্লেছ লাইট জ্বলাই দিব তথাপি আমি চাই লওঁ শিৱ বাবাৰ ভৰি চিনটো তো আহিলোঁ যেতিয়া আমি সেই কেপচাৰটো কৰিয়ে যাওঁ টিলিঙাটো বজাই লৈ এতিয়া এফালে মোবাইলত চাৰ্জ নাই এতিয়া এফালে শিৱ বাবাৰ ভৰি চিন দেখাবলৈ চেষ্টা কৰিম
ভালকৈ ফ্লেছ জ্বলাই দিয়ে এইটো হ'ল মানে এইখন হ'ল মানে শিৱ বা ভৰি চিন মানে লোকমান্যতা মতে ভালকৈ চাওক ফুল চুল দিয়া আছে না অকণমান এতিয়া যিটো কামৰ কাৰণে আহিছিলোঁ এইটো কাম বাৰু হ'ল ফাইনেলি এতিয়া আমি ইয়াৰ পৰা দৰ্শন কৰিম আমাৰ বিউটিফুল ৰিভাৰ অফ ব্ৰহ্মপুত্ৰা গোটেই ব্ৰাইটনেছ হৈ আছে অলপ ব্ৰাইটনেছটো অলপ হেৰি কৰি লওঁ এয়া হ'ল বিউটিফুল ভিউ অফ ব্ৰহ্মপুত্ৰা এতিয়া এইখন জেগা আহিছোঁ বহুত ডেঞ্জাৰ জেগা মই এটা শিলৰ মাজত ৰখি আছোঁ আৰু ইয়াৰ পৰা পৰিলেতো একদম পেপাৰত চাগৈ আৰু এয়া হ'ল ব্ৰহ্মপুত্ৰ বিউটিফুল ভিউ ৱাও এটা ড্ৰোন হ'ব লাগিছিলে চিনেমেটিক শ্বটে লৈ ল'লোঁ হয় তথাপিতো দেখাম